নমস্কাৰ আস্থাগিৰচনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। যদিহে আপোনাৰ জীৱনত শনি গ্ৰহ অশান্ত হৈ আছে তেনেহ'লে এই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে শনি পূজা আৰু ব্ৰত কৰিবলৈ উপদেশ দিয়া হয়। কিন্তু শনি পূজাৰ কিছুমান বিশেষ নিয়ম আছে যিসমূহ হয়তো আপুনিও নাজানে। হিন্দু ধৰ্মৰ প্ৰত্যেকটো দিন কোনোবা নহয় কোনোবা দেৱী দেৱতাৰ নামত উৎসৰ্গিত কৰা হৈছে। এই ক্ষেত্ৰত শনিবাৰৰ দিনটোত শনি দেৱতাক পূজা কৰা হয় বুলি কোৱা হয়। শনিদেৱক ন্যায়ৰ দেৱতা বুলিও কোৱা হয়। শনিদেৱক ধৰ্ম নাইবা ন্যায়ৰ প্ৰতীক আৰু সুখ সমৃদ্ধি বৈভৱ আৰু মুক্তি দিয়া গ্ৰহ বুলি কোৱা হয়। মানি লোৱা হয় যে ধৰ্মৰাজ হোৱাৰ বাবে শনি পাপী লোকসকলৰ বাবে দুখ আৰু কষ্টদায়ক হৈ পৰে। কিন্তু নিষ্ঠাবান লোকসকলৰ বাবে ধন সুখ যশ পদবী আৰু সন্মানৰ গ্ৰহ বুলিও কোৱা হয়। এনে পৰিস্থিতিত যদিহে শনিদেৱৰ পূজাৰ সময়ত কিছু দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো অতি বেছি প্ৰয়োজনীয়। নহ'লে আপুনি নজনাকৈয়ে শনিদেৱ অসন্তুষ্ট হৈ পৰিব। বন্ধু বান্ধৱীসকল, শনিদেৱৰ কেইটামান গুৰুত্বপূৰ্ণ কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। শনিদেৱ ৰুষ্ট হ'ব পৰা কেইটামান বিশেষ ভুল হৈছে: তামৰ বাচনত কেতিয়াও শনি পূজা কৰিব নালাগে। শনিদেৱৰ পূজাত কেতিয়াও তামৰ বাচন ব্যৱহাৰ নকৰিব। তাম সূৰ্যদেৱৰ লগত জড়িত যদিও শনি সূৰ্যদেৱৰ পুত্ৰ কিন্তু পৰম শত্ৰু। এনে পৰিস্থিতিত শনিদেৱৰ পূজাত সদায় লোৰ বাচনহে ব্যৱহাৰ কৰা উচিত। এই ৰংবোৰ ব্যৱহাৰৰ পৰা সদায় দূৰত থাকিব। শনিদেৱৰ প্ৰিয় ৰং হৈছে ক'লা। সেইবাবে সেই দিনটোত ক'লা নাইবা নীলা কাপোৰ আপুনি ব্যৱহাৰ কৰক। সেইদিনা কেতিয়াও আপুনি ৰঙা ৰঙৰ কাপোৰ পৰিধান নকৰিব। ৰঙা ৰংটো মঙ্গল গ্ৰহৰ প্ৰতীক যি শনিদেৱৰ প্ৰধান শত্ৰু। শনিবাৰে শনিদেৱৰ পূজা পশ্চিম দিশত মুখ কৰি কৰিব লাগে। সাধাৰণতে আনবোৰ পূজা পূব দিশৰ ফালে মুখ কৰি কৰা হয়, কিন্তু শনিদেৱক পশ্চিম দিশৰ স্বামী বুলি কোৱা হয়। সেইবাবে শনি পূজা সদায় পশ্চিম দিশতহে কৰিব লাগে। পূজাৰ সময়ত শনিদেৱৰ চকুলৈ নাচাব। শনিদেৱৰ পূজাৰ সময়ত প্ৰতিমাৰ আগত থিয় হৈ আপুনি পূজা কৰিব নালাগে। ইয়াৰ বাহিৰেও পূজাৰ সময়ত শনিদেৱৰ চকুলৈ কেতিয়াও চাব নালাগে। শনিদেৱৰ পূজাৰ বাবে এই সামগ্ৰীসমূহৰে তৈয়াৰ কৰক ভোগ। যদিহে আপুনি শনিদেৱক সন্তুষ্ট কৰিব বিচাৰিছে তেনেহ'লে সেইদিনা শনিদেৱক তিল গুৰ নাইবা খিচিৰিৰ ভোগ দিয়াটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। বন্ধু বান্ধৱীসকল, যদিহে আপুনিও শনিবাৰৰ দিনটোত শনি পূজা কৰিম বুলি ভাবি আছে তেনেহ'লে এইসমূহ কথালৈ নিশ্চয়কৈ মন কৰিব। যদিহে ভিডিঅ'টো অকণমান গুৰুত্বপূৰ্ণ বুলি ভাবিছে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ।